প্ৰশ্ন চৰিত পুথি বুলিলে কি বুজে? মধ্যযুগীয় অসমীয়া সাহিত্যত চৰিত পুথিৰ স্থান কি? উত্তৰ যিসমূহ পুথিত কোনো ব্যক্তিবিশেষৰ জীৱন আৰু কাৰ্যাৱলী বৰ্ণিত থাকে তাকেই চৰিত পুথি বোলে। চৰিত পুথিসমূহ হৈছে গুৰু বা গুৰুস্থানীয় ব্যক্তি বা কোনো আদৰ্শ ব্যক্তিৰ জীৱন আৰু কৰ্মময় জীৱনৰ আলোকপাত। ভাৰতৰ এই সাহিত্যধাৰাৰ ইতিহাস আৰম্ভ হয় অশ্বঘোষৰ বুদ্ধ চৰিতৰ জৰিয়তে। ইংৰাজীত বায়'গ্ৰাফীৰ লেখীয়া হেগিঅ'গ্ৰাফী নামৰ এটা অভিধা পোৱা যায়। ইয়াৰ আভিধানিক অৰ্থ হৈছে সন্ত চৰিত। ইয়াৰ তাত্ত্বিক বা অন্তৰ্নিহিত অৰ্থ হ'ল সন্ত পুৰুষৰ জীৱনৰ বিস্ময়কৰ ঘটনাৱলীৰ বৰ্ণনা। অসমীয়া চৰিত পুথি বুলি ক'লে শংকৰদেৱ মাধৱদেৱৰ তিৰোভাৱৰ পাছত তেওঁলোকৰ বিভিন্ন মহত্ব আৰু কাৰ্যাৱলীৰ গুণানুকীৰ্তনেৰে তেওঁলোকৰ শিষ্যসকলে এক ধৰণৰ সাহিত্য ৰচনা কৰিছিল। সেই ৰচনাসমূহকেই বুজা যায়। গুৰুচৰিত কথাৰ মতে মাধৱদেৱে এই পৰম্পৰাৰ প্ৰধান আৰু প্ৰথম প্ৰৱৰ্তক। তেওঁৱেই গুৰুজনৰ অৰ্থাৎ শংকৰদেৱৰ চৰিতৰ ব্যাখ্যা আন দহু ভকতৰ সন্মুখত গুণানুকীৰ্তনৰ জৰিয়তে চৰিত তোলা প্ৰথাৰ সূচনাৰে এইবিধ সাহিত্য পৰম্পৰাৰ শুভাৰম্ভণি কৰে। চৰিত তোলা প্ৰথা সম্পৰ্কত মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্ৰন্থত এটি সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। আমাৰ দেশৰ সত্ৰ থান আদিত কীৰ্তন প্ৰসংগৰ পিছতে চৰিত তোলা বা চৰিত চৰ্চা বুলি এটা ৰীতি প্ৰচলিত আছে। নিত্য বা নৈমিত্তিক কোনো উপলক্ষত ভকতসকল গোট পিট খাই গুৰুৰ জীৱন কাহিনী এফালৰ পৰা আলোচনা কৰে। ঠায়ে ঠায়ে পদচৰিতৰ পৰাও একোডোখৰ সুৰ লগাই গায়। এজনে কথকে কওঁতে কিবা আহুৱাহ ওলালে আন এজনে তাক পুনাই ঠিক বাটলৈ আনি দিয়ে। কোনো সজ্জনৰ ঘৰতো কেতিয়াবা 10 ভকত একেলগ হৈ এনে প্ৰসংগ প্ৰৱৰ্তন কৰে। কেতিয়াবা কেতিয়াবা তেওঁলোকৰ মন গুৰু মহাত্ম্যত ইমান মজে যে 3-4 দিন চৰিত চৰ্চা লেঠাৰিকৈয়ে চলি থাকে। এনেধৰণে চৰিত তোলাৰ ভিতৰত মন কৰিবলগীয়া কথা এই যে গুৰুসকলৰ অনেক উক্তি বেদবাণীৰ দৰে লৰচৰ নোহোৱাকৈ অনেক কাল অনেক থান সত্ৰত একেধৰণে আবৃত্তি কৰা হৈ আহিছে আৰু এনেকৈয়ে গুৰুকথাৰ ঐতিহ্যৰ এটি শকত সুত 400-500 বছৰে বৈ আহিছে। ঐতিহাসিক দৃষ্টিকোণৰ পৰা চৰিত পুথিখিনিৰ মূল্য যিমান, মধ্যযুগীয় অসমীয়া গদ্য সাহিত্যৰ গতি প্ৰগতিত চৰিত পুথিসমূহে বিশেষকৈ গদ্য চৰিতসমূহে যি ভূমিকা গ্ৰহণ কৰি আহিছে সি ঐতিহাসিক প্ৰমূল্যৰ লগতে সাহিত্যিক প্ৰমূল্যও বঢ়াই তুলিছে। তলত এই বিষয়ে সবিশেষ আলোচনা কৰা হ'ল। সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে পৰিব্যাপ্ত অন্যতম প্ৰাচীন অসমীয়া ভাষা সাহিত্যৰ এই যুগটো সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত অধিকাংশ চৰিত পুথি ৰচনা হৈছিল। গদ্য আৰু পদ্য এই দুয়োটা মাধ্যমতে চৰিত পুথিসমূহ ৰচনা কৰা হৈছিল। অৱশ্যে গদ্য চৰিততকৈ পদ্য চৰিতৰ সংখ্যা সৰহ। পদ্যত ৰচিত চৰিত পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য চৰিত পুথি কেইখনমান হ'ল ৰামচৰণ ঠাকুৰৰ শংকৰ চৰিত, ভূষণ দ্বিজৰ শংকৰ চৰিত, দৈতাৰী ঠাকুৰৰ শংকৰদেৱ মাধৱদেৱ চৰিত, ৰামানন্দ দ্বিজৰ বংশীগোপাল চৰিত, নীলকণ্ঠ দাসৰ দেৱ দামোদৰ দেৱ চৰিত্ৰ, দামোদৰ দাসৰ গুৰু চৰিত্ৰ, অনিৰুদ্ধ দাসৰ গুৰু বৰ্ণনা আদি। সেইদৰে গদ্য বা কথাৰ মাধ্যমত ৰচিত চৰিতসমূহৰ ভিতৰত 2 জনা গুৰু, 9 জনা আতা, 2 জনা ঠাকুৰৰ চৰিত বৰ্ণনাৰো বৰ্ণিত উপেন্দ্ৰনাথ লেখাৰুৰ সম্পাদিত কথাগুৰু চৰিত অন্যতম। অৱশ্যে গ্ৰন্থখনি মহেশ্বৰ নেওগৰ সম্পাদনাৰ সময়ত গুৰুচৰিত কথা ৰখা হয়। গদ্যত ৰচিত আন এখন চৰিত হ'ল মহেশ্বৰ নেওগ সম্পাদিত বৰদোৱা চৰিত। গোবিন্দ দাসৰ সন্ত সম্প্ৰদায়ৰ কথাও গদ্য চৰিতৰ আন এখন উল্লেখযোগ্য গদ্য চৰিতৰ নিদৰ্শন। লিখন ৰীতিৰ ফালৰ পৰা চৰিত পুথিসমূহক যিদৰে গদ্য আৰু পদ্য এই দুটা ভাগত ভাগ কৰা হৈছে, বিষয়বস্তুৰ পিনৰ পৰাও চৰিত পুথিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে এই দুবিধৰ এবিধত কোনো সন্ত পুৰুষ বিশেষৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন কথাৰ বৰ্ণনা থাকে। দ্বিতীয় বিধত থাকে সন্ত পুৰুষজনৰ কৰ্ম আৰু গুণাৱলীৰ বৰ্ণনা। চৰিত পুথিসমূহত বৈষ্ণৱ ধৰ্মৰ বিভিন্ন দিশ,
সন্নিৱিষ্ট হৈছে। কিন্তু চৰিত পুথিসমূহ অধ্যয়ন কৰিলে এইটো দেখিবলৈ পোৱা যায় যে চৰিত পুথিসমূহত কেৱল বৈষ্ণৱ ধৰ্মাদৰ্শ বা বৈষ্ণৱ আচাৰ ৰীতিয়েই বৰ্ণনা নাই। ইবোৰত তৎকালীন সমাজৰ সমাজ ব্যৱস্থাৰ চিত্ৰণকে আদি কৰি ৰাজনৈতিক অৰ্থনৈতিক পৰ্যন্ত বিভিন্ন দিশৰ প্ৰকাশ ঘটিছিল। ভাষা আৰু সাহিত্যৰ যিবোৰ সম্পদে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ মধ্যযুগটোক মহীয়ান কৰি ৰাখিছে, সেইসমূহ সাহিত্য সম্পদৰ ভিতৰত চৰিত পুথিৰ স্থান নিঃসন্দেহে অতি উচ্চ। পদ্যত লিখা চৰিত পুথিতকৈ গদ্যত লিখা চৰিত পুথিৰ সংখ্যা তাকৰ হ'লেও গদ্য নিদৰ্শনৰ পৰ্যাপ্ত আলোচনাৰ বাবে গুৰুচৰিত কথা বা বৰদোৱা চৰিতেই যথেষ্ট। দৰাচলতে গদ্য ৰীতিৰ বাবেই এই চৰিতসমূহ যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ। পদ্যত লিখা চৰিতসমূহেও প্ৰাচীন ছন্দৰীতিৰ মাধ্যমত ৰচিত হোৱাৰ বাবে ইবোৰে সাহিত্যিক সৌন্দৰ্য অটুট ৰাখিবলৈ সক্ষম হৈছে। তদুপৰি ভকতীয়া ঠাঁচকে আদি কৰি ঐহিক জীৱনৰ ঘটনা বৰ্ণনাৰ বাবে সৰ্বসাধাৰণে সততে ব্যৱহাৰ কৰা ভাষাৰীতিকে গদ্য চৰিতত ব্যৱহাৰ কৰাত ই সকলোৰে বাবে সুখপাঠ্য হৈছে। ইয়াৰ বাহিৰেও সামাজিক বুৰঞ্জীৰ দলিল স্বৰূপে আখ্যায়িত চৰিত পুথিসমূহত প্ৰকাশিত সমাজৰ বিভিন্ন দিশৰ বৰ্ণনায়ো চৰিত পুথিসমূহক বৈশিষ্ট্যপূৰ্ণ কৰি তোলাত সহায় কৰিছে। চৰিত পুথিৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল কথনভংগীৰ নাটকীয়তা। ভকতীয়া বা সত্ৰীয়া পৰিৱেশতেই আচলতে নাট্যধৰ্মিতা লুকাই থাকে। সহজ সৰল প্ৰকাশভংগী আৰু পোনপটীয়া ভাষাৰ প্ৰয়োগ চৰিত পুথিৰ অন্যতম বিশেষত্ব। চুটি বাক্যৰ প্ৰয়োগে গদ্যৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰাৰ লগতে বিষয়বস্তুকো স্পষ্ট ৰূপত দাঙি ধৰাত সহায় কৰিছে। তদুপৰি গদ্য ৰীতিৰ মাজে মাজে বৰ্ণিত কাব্যৰূপত বিভিন্ন কাব্যালংকাৰ যেনে অনুপ্ৰাস, ৰূপক, উপমাকে আদি কৰি ছন্দসজ্জাৰ প্ৰয়োগে চৰিতসমূহক গদ্যৰ মাজতো কাব্যগন্ধি কৰি তুলিছে। সৰ্বশেষত ক'ব পাৰি যে বৈষ্ণৱ সন্তপুৰুষৰ জীৱন আৰু কৃতি সম্বলিত চৰিত পুথিসমূহ শংকৰদেৱৰ যুগ তথা মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্যতম সাহিত্যিক সম্পদ, যি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত অসীম বৰঙণি আগবঢ়াইছে।